बागानपारा टुब्लिया बागानपारा लेब्रा डायरी पारामसिम गोदानै लुफुंनो गोनां हाबलांनाय लामा बेखेवदों। बाक्सा जिल्ला 25 नं बिटिसि बियाबनि बेन्दोंआव बागानपारा टुब्लिया बागानपारा लेब्रा डायरी पारामसिम हाबलांग्रा 6थि रांखान्थि कमिसन मावथांखिनि रांजों गोदानै लुफुंनो लानाय लामाखौ बेखेवनानै होयो बिटिसि आयेन आफादनि बुंथिगिरि काथिराम बर'आ। बे बेखेवनाय हाबाफारियाव बाहागो लानानै बुंथिगिरि बिथाङा 25 नं बागानपारा बियाबाव जौगानायनि सोमोन्दै फोरमायनानै बुंथियोदि आथिखालाव बिटिआर गोजोन गोरोबथानि उनाव गोजोन थासारिया फैनाय लोगो लोगोनो गोबां जौगानाया फैदों। बागानपारा बियाबनि सिङावबो गोबां बोसोर खाबुनिफ्राय गोजानाव थानांनायनि उनाव मोनथाम गुबुन गुबुन दालायफोरनि बेंकफोरखौ गायसननो खाबु मोनदों। लोगोसे बिथाङा डायरी फार्म गायसंनायनि जोहै गोबां गोरों लाइमोनफोरा खामानि मावगासिनो दं आरो रांखान्थि बिथिङाव गावखौनो गोख्रों खालामनानै गावबा गावनि थांना थानायनि जिउ राहाखौ मोनगोन होननानैबो बुंथियो। 2022 চনৰ ডিচেম্বৰ মাহত আমাৰ ইয়াত 25 নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত গিৰুৱা ভিচিডিচি এই গিৰুৱা ভিচি অন্তৰ্গত টুপুলিয়া এটা গাঁও, এটা পুৰাণ গাঁও হয় টুপুলিয়া। আৰু সেই টুপুলিয়াত আমাৰ ইয়াত কেইজনমান শিক্ষিত যুৱকসকলে লগ লাগি ইয়াত এটা ফাৰ্ম এটা বনাইছে, লেব্ৰা ডায়েৰী ফাৰ্ম। এই লেব্ৰা ডায়েৰী ফাৰ্ম 2022 চনৰ ডিচেম্বৰ মাহত ইয়াত তেওঁলোকৰ যিখিনি ৱৰ্কশ্বপ ইয়াত মানে উদ্বোধন কৰা হৈছিলে। আৰু ইতিমধ্যে ইয়াত যিখিনি মানে প্ৰচেছখিনি চলি আছে। আৰু এই যিটো ডায়েৰী ফাৰ্ম লেব্ৰা ডায়েৰী ফাৰ্ম, এই ডায়েৰী ফাৰ্মলৈকে যোৱাৰ কাৰণে এটা পথৰ প্ৰয়োজন। আৰু সেই পথৰ এই প্ৰয়োজন যি এটা পথ, এই পথৰ যি আধাৰশিলা স্থাপন, এই আধাৰশিলা স্থাপন কাৰ্যসূচী আমি ইয়াত আজি কৰিছোঁ। টুপুলিয়া এই বাগানপাৰা ধমধমা যিটো মানে PWD ৰোড ভায়া টুপুলিয়া, ইয়াত আমি আজি উদ্বোধন কৰিছোঁ। ইয়াত এই লেব্ৰা ডায়েৰী ফাৰ্মৰ যোৱাৰ লগতে ইয়াত যিখিনি মানে পৰিয়াল আছে, এই পৰিয়ালৰ এই ৰাস্তাৰ পৰা কি হ'ব, উপকৃত হ'ব। আৰু ডায়েৰী ফাৰ্মে ইয়াত যিখিনি লাগতিয়াল ট্ৰেন্সপৰ্টেশ্যন, এই ট্ৰেন্সপৰ্টেশ্যন এই মানে ৰাস্তাৰে কৰিব পাৰিব। আৰু আজি যি ইয়াত আধাৰশিলা স্থাপন কৰা হৈছে, ইয়াত 6 ফাইনেন্স, এই 6 ফাইনেন্সৰ আঁচনি দিয়াত ধৰা হৈছে। আৰু ইয়াত যি নিৰ্মাণ কাৰ্যত যি দায়িত্ব, এই দায়িত্ব পোৱা ব্যক্তিয়ে ইয়াত মানে নিৰ্মাণ কাৰ্য ইতিমধ্যে আজিৰ পৰা আৰম্ভ কৰিব। সময়ৰ ভিতৰত মই তেওঁক কৈছোঁ যে সময়ৰ ভিতৰত ওলাই দিব লাগে, কাৰণ ডায়েৰীৰ যি উৎপাদন, ডায়েৰী ফাৰ্মৰ যি এটা উৎপাদন, এই উৎপাদনটো যিহেতু বিটিআৰ চৰকাৰে ইয়াত ওপৰত মানে গুৰুত্ব দি কাম কৰি আছে। আৰু এই হিচাপে নিশ্চয় ইয়াত যিখিনি উৎপাদনৰ কাম সেইবিলাকো মানে সোনকালে হ'ব। আৰু নিশ্চয় ইয়াৰ পৰা আমাৰ ইয়াত যিখিনি মানে শিক্ষিত যুৱকসকলে ইয়াত ইনভলভ হৈ আছে, নিশ্চয় ইয়াৰ পৰা লাভান্বিত হ'ব। এইটোতো বেছি দীঘলীয়া নহয়। এই মেইন যিটো মূল পথ, এই মূল পথৰ পৰা এইটো 800 মিটাৰ আছে। আৰু 800 মিটাৰটো নিশ্চয় ইয়াত মানে যিমানখিনি ইয়াত গভমেণ্ট ৰুলত যিমানখিনি ইয়াত টকা আহে, এইখিনিতো ইয়াত দিয়া হ'ব। আৰু নিশ্চয় ইয়াত যি 800 মিটাৰ যি দীৰ্ঘ যি পথ, এই পথটো সম্পূৰ্ণ হ'ব। কাৰণ এই সম্পূৰ্ণ হ'লেহে ইয়াত যিখিনি ট্ৰেন্সপৰ্টেশ্যন, এই ট্ৰেন্সপৰ্টেশ্যনটো সুবিধাজনক হ'ব। এতিয়া আমাৰ ইয়াত 25 নং বাগানপাৰা সমষ্টিত বহুত আমাৰ দীৰ্ঘম্যাদী বহুত সমস্যা আছিলে। আৰু এই সমস্যাবিলাক আজিৰ তাৰিখত ইয়াত লাহে লাহে সমাধান হ'বলৈ গৈ আছে। 25 নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত বহুত দিন আমাৰ ইয়াত বিত্তীয় প্ৰতিষ্ঠান তথা বেংক নাছিলে। এই বেংক বছৰ নাছিল, কিন্তু আমি 2022 চনৰ বাগানপাৰাত আমি ষ্টেট বেংকৰ শাখা আমি পালোঁ। আৰু ষ্টেট বেংক শাখা অহাৰ লগে লগে আমাৰ সমষ্টিৰে অন্তৰ্গত 9 বস্তি, এই 9 বস্তিত দুটাকৈ বেংক শাখা আমি পাবলৈ সক্ষম হ'লোঁ, ইউকো বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংক। আৰু তাৰোপৰি আমাৰ সেই বাগানপাৰা সমষ্টিতে আমাৰ যি বুগলামাৰীত আমি ইতিমধ্যে আমাৰ যি বাক্সা জিলাৰ যি KBK কৃষি বিজ্ঞান কেন্দ্ৰ, এই কৃষি বিজ্ঞান কেন্দ্ৰও ইতিমধ্যে ইয়াত যিখিনি মাটিৰ আবণ্টন, যি মাটিৰ হস্তান্তৰ, এইখিনি সম্পূৰ্ণ হৈ গৈছে। আৰু অহা ছেপ্টেম্বৰ মাহৰ পৰা ইয়াত নিৰ্মাণ কাৰ্যটো কি হ'ব, নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। আৰু ঠিক তেনেকৈ ইয়াত যি টুপুলিয়া অঞ্চলত যি লেব্ৰা ডায়েৰী ফাৰ্ম, এই লেব্ৰা ডায়েৰী ফাৰ্মৰ ইয়াত যিখিনি শিক্ষিত
শিক্ষিত যুৱকসকলে ইয়াত কাম কৰি আছে নিশ্চয় ইয়াৰ পৰা আমাৰ এই বাগানপাৰা অঞ্চলৰে অকল নহয় ইয়াত আমাৰ সমগ্ৰ বিটিআৰ অঞ্চল তথা অসমতো ইয়াৰ যি লাভৰ অংশ বা লাভৰ যে এটা প্ৰভাৱ এই লাভৰ প্ৰভাৱটো পৰিব আৰু যেতিয়া আমাৰ ইয়াত যুৱকসকলে লাভান্বিত হ'ব নিশ্চয় এইটো আমাৰ এই বিটিআৰ অঞ্চলৰ যি অৰ্থনীতি যি উন্নয়ন বা অসমৰ যি অৰ্থনীতি এই অৰ্থনীতি উন্নয়নত কিছু হ'লেও ইয়াত সকাহ দিব এটা উন্নয়ন ইয়াত নিশ্চয় আনিব পাৰিব আৰু ইয়াত যিখিনি যুৱকসকলে শিক্ষিত বুলি মই কৈ আছোঁ কাৰণ ইয়াত শিক্ষিত যুৱকসকলে আজিকালি বহু শিক্ষিত যুৱকসকলে যিটো ষ্টাৰ্টাৰ যিটো ফৰ্মুলা এই ষ্টাৰ্টাৰ ফৰ্মুলাটো কৰিবলৈ আগবাঢ়ি আহি আছে আৰু ইয়াৰ কাৰণে মই ইয়াত যিখিনি মানে শিক্ষিত যুৱকসকলে ইয়াত মানে নিয়োজিত কৰি কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু যিখিনি আমাৰ শিক্ষিত যুৱকসকলে তেনেকুৱা কামবিলাক কৰা নাই নিশ্চয় সেই যে শিক্ষিত যুৱকসকলক মই তেনেকুৱা কামত নিজকে নিয়োজিত কৰি ৰাখাৰ কাৰণে মই আহ্বান জনাইছোঁ। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन।